23/8/2022 ইংৰাজী তাৰিখত চিমুলটেপু গাঁৱত আমাৰ এগ্ৰ লাইভষ্টক এণ্ড ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সহযোগত আৰু গোসাইগাঁও মহকুমা আৰু পশুপালন বিভাগৰ তত্ত্বাৱধানত আজি আমি এটি পশু চিকিৎসা শিবিৰ আমি ইয়াত অনুষ্ঠিত কৰোঁ আৰু ইয়াত আমি বিনামূলীয়াভাৱে ঔষধ বিতৰণ কৰোঁ আৰু আমি জহৰবাত আৰু গলফুলা বেমাৰৰ প্ৰতিষেধক চিটা দিওঁ লগতে আমি ব্ৰুচেলোচিছ বেমাৰৰো চিটা প্ৰদান কৰিছোঁ। আজি আমাৰ ইয়াত প্ৰথম কাৰ্যসূচী ইয়াতে অলপ আমাৰ পাব্লিকখিনি অলপ ইণ্টাৰেষ্ট কম যদিও আমি প্ৰায় 125টামান গৰুক আমি ভেকচিন কৰা হ'ল আমি ইয়াত কৰিছোঁ আৰু ইয়াৰ আগতে আমি চিমুলটেপু পিজিআৰ প্ৰথম কৰিছোঁ তাৰ পৰা আহি ইয়াত কৰিলোঁ। আমাৰ বৰ্তমানলৈ 125টা গৰুক ভেকচিন দিয়া হ'ল আৰু ট্ৰিটমেণ্ট 200মানৰ কাষাকাষি হ'ল আৰু ব্ৰুচেলোচিছ বেমাৰৰ অৱশ্যে 3টা পোৱালি আমি পালোঁ। ব্ৰুচেলোচিছত 4 মাহ বয়সৰ পৰা 8 মাহ বয়সৰ ডামুৰী পোৱালিক ভেকচিন দিয়া হয় আৰু বৰ্তমান ইয়াত তেনেকুৱা বয়সৰ মাত্ৰ 3টাই পোৱালি পাইছোঁ আৰু এই 3টাক আমি আজি ব্ৰুচেলোচিছ বেমাৰৰ প্ৰতিষেধক চিটা দিছোঁ।